ব্যতিক্ৰমী চিন্তাৰে এগৰাকী ব্যতিক্ৰমী যুৱতী কিতাপ পঢ়াৰে বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য যুৱতীগৰাকীৰ চৰাইদেউ জিলাৰ সোণাৰীৰ এই যুৱতীগৰাকীৰ নাম হৈছে অনিন্দিতা গগৈ অসম অৰুণাচল সীমান্তৰ টানু চাহ বাগিচা এলেকাৰ কণ কণ ল'ৰা ছোৱালীৰ বাবে অনিন্দিতাই গঢ়ি তুলিছে এটি পুথিভঁৰাল পিছে এই পুথিভঁৰালটো বেলেগতকৈ কিছু পৃথক পুথিভঁৰালটো আছে পথৰ দাঁতিত পথৰ পুথিভঁৰালৰ আৰম্ভণিৰে নীৰৱে গ্ৰন্থ পঢ়া আন্দোলন আৰম্ভ কৰিছে অনিন্দিতাই গঢ়ি তোলা পুথিভঁৰালটোত আছে আলোচনীৰ পৰা উপন্যাসলৈ শিশুসকলৰ বাবে সাধু কথাৰ পৰা দৈনিক বাতৰি কাকতলৈ দৈনিক অজস্ৰ লোকৰ সমাগম ঘটে পুথিভঁৰালটোত কণ কণ ল'ৰা ছোৱালীয়ে আহি ইয়াত জ্ঞান আহৰণ কৰে এই বিশেষ পুথিভঁৰালটোৰ নাম হৈছে তত্ত্বচান তত্ত্বচান এই পুথিভঁৰালটোৰ আচলতে জন্ম সপ্তম শ্ৰেণীত যেতিয়া মই পঢ়ি আছিলোঁ তত্ত্বচান নামৰ এখন তুষাৰপ্ৰভা কলিতা বাইদেউ অসমীয়ালৈ অনুবাদ কৰা জাপানৰ এখন গ্ৰন্থ সেই গ্ৰন্থখনৰ পৰা এটা কনচেপ্ট মোৰ মগজুত তেতিয়াই ক্লাছ 7তে আচলতে খুন্দিয়াই আছিল আৰু সেইটোৰ পাছতে মই নৰ্থ ইষ্ট এডুকেশ্যনেল ট্ৰাষ্ট নামৰ গুৱাহাটীৰ যিটো কমিউনিটি লাইব্ৰেৰী আছে সেই লাইব্ৰেৰীত পৰিস্মিতা গগৈ মোৰ বা তাইৰ যোগেদি মই চিনাকি হওঁ আৰু সেই দুবছৰ ধৰি সেই লাইব্ৰেৰীটোত মই কাম কৰাৰ এটা সুযোগ পাওঁ গতিকে বহুত কথা মই সেই লাইব্ৰেৰীটোৰ যোগেদি মই জানো আৰু লাইব্ৰেৰী আচলতে কেনেধৰণে পৰিচালনা কৰিব লাগে শিশুসকলৰ লগত কেনেধৰণে কাম কৰিব লাগে সেই বিষয়ে সেই লাইব্ৰেৰীটোৰ কমিউনিটি লাইব্ৰেৰীত কাম কৰিয়ে মই জানিব পাৰোঁ আৰু ইয়াৰ পাছতে লকডাউনৰ সময়খিনিত মই তত্ত্বচান যিটো শিশুসকলৰ পুথিভঁৰাল সেই পুথিভঁৰালটো আৰম্ভণি কৰোঁ আৰু লকডাউনৰ পাছৰ সময়খিনি ছেপ্টেম্বৰ মাহত মই আচলতে আগষ্ট মাহৰ পৰাই ঠিক কৰোঁ যে এটা পথৰ পুথিভঁৰাল মই নিৰ্মাণ কৰিম কিন্তু আমাৰ যিহেতু অঞ্চলটো অত্যন্ত এটা পাছপৰা অঞ্চল এই অঞ্চলত আচলতে আমি কেনেধৰণে সঁহাৰি পাম বা কেনেধৰণে মানুহখিনিক আমি ল'ব পাৰিম গতিকে এই কথাবিলাক চিন্তা কৰি মেলি মই এমাহ সময় লওঁ আৰু এই এমাহ সময়ত মই পৃথিৱীৰ বহুতকেইটা ষ্ট্ৰীট লাইব্ৰেৰীৰ ওপৰত মই ইউটিউবত মই ভিডিঅ' চাওঁ আৰু ইয়াৰ পাছতে ছেপ্টেম্বৰ 9 তাৰিখে মই পথৰ পুথিভঁৰালটো মই আৰম্ভণি কৰোঁ বিশেষ তেনেকুৱা ধৰণৰ কোনো কথা নাই আচলতে কৰিম বুলি আগৰ পৰা এটা ভাবিছিলোঁ যে সমাজৰ কাৰণে কিবা এটা কৰিম আৰু সমাজৰ মানুহখিনিৰ বাবে আচলতে যিখন সমাজত মই ডাঙৰ হৈছোঁ সেইখন সমাজৰ বাবে কিবা এটা কৰিম বুলি মই সৰুৰে পৰাই আচলতে ভাবিছিলোঁ আৰু পুথিভঁৰাল আমাৰ ঘৰত মোৰ জন্মৰ আগৰ পৰাই আছিল আৰু এই পুথিভঁৰাললৈ বেলেগ বেলেগ মানুহো আহি আছিল কিন্তু কথাটো হ'ল যে যিসকল স্কুললৈ নোযোৱা ল'ৰা ছোৱালী আছে মই সিহঁতকো আচলতে পুথিভঁৰাল সম্পৰ্কে মই যিমান পাৰোঁ সিমান আচলতে কিবা এটা মই সিহঁতক বুজাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ আৰু সেইকাৰণে এই প্ৰচেষ্টাটো মই হাতত ল'লোঁ ইয়াত সকলো ধৰণৰ ল'ৰা ছোৱালী আহে কিন্তু যিহেতু মোৰ এলেকাটো চাহ বাগিচাৰ এটা এলেকা সেইকাৰণে আচলতে ইয়াৰ বেছিভাগ ল'ৰা ছোৱালী বাগানীয়া ল'ৰা ছোৱালী এইটো নহয় যে মই বেলেগ ল'ৰা ছোৱালীক লোৱা নাই আপোনালোকে আহিব আৰু আহিলে মোৰ পুথিভঁৰালত আপোনালোকে বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ ল'ৰা ছোৱালী দেখিবলৈ পাব এইটো নহয় যে কেৱল চাহ জনগোষ্ঠী ইণ্টাৰনেটৰ এই যান্ত্ৰিক যুগত কিতাপৰ প্ৰতি মানুহৰ মোহ কমি আহিছে সেই সময়তেই অনিন্দিতাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাই মৰহি যোৱা কিতাপ পঢ়া আন্দোলনটিক যেন জীপাল কৰি তুলিছে ব্ৰহ্মপুত্ৰ লাইভৰ ফালৰ পৰা অনিন্দিতালৈ থাকিল আন্তৰিক অভিনন্দন ব্যুৰ' ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ গুৱাহাটী